মইয়া কি নহলে তোৰ নীলা গীতা কি নিলা গীতা নীলা গীতা অ কি নহলে গীতা আকৌ ভালকৈ বুজিয়ে পোৱা নাই ভালকৈ ছাগলী গীতা নীলা মোৰ ছাগলী অ কোনে কোনে নিলা ঐ আকৌ ছাগলী গীতা কেনেকে নিলা মই দোকানত গৈছিলো দোকানত নীলা ভাই হয় নেকি অ মুন্নুৱা এতিয়া যাবি নেকি ক'তে মোৰ এটা ভাল চিনাকি বাবা আছে ক'তে এই আমাৰ ইফালে হয় নেকি যাবি নেকি দাদা ছোৱালী ছাগলী গীতা পালিব পালে পাবা লাগিব কেনেকে নহয় 5টা বজাৰ পৰা বহি আছোঁ এতিয়ালৈকে 12টা বাজিলে এতিয়ালৈকে নাহে দেখা দেখি নাই কাষ্টমাৰ আহিবই নেকি আজি ক'তো 2 টকা 3 টকা পালি ভাল আছিল বাবাৰ ওচৰত যাওঁ এইটো বাবা আমাৰ ওচৰত যাওঁ বাবা খালা বাবা বাবা মোৰ এটা বহুত ডাঙৰ কেছ এটা আছে মোবাইলটো বহি ল ভোলেনাথ বাবা চাহম ভোলেনাথ বাবা ওচৰ বাবা মোৰটো কৈ ল ৰ'বা টেপাচ উতলা দি নাখিবি হ'ব বাবা মোৰ বস্তু কেইটা ওলাই নহয় বাবা তোমাৰ মতে আৰু তুমি যি কোৱা আৰু বাবা এডাল মনি ভাল লাগছে এই এইবিলাক আহিব নাপায় বাবা ওচৰত আহি এইবিলাক কি হ'ব তুমি ভালকৈ থাকিব নি বাবা মোৰ এইটো মানে নিদিওঁ বাবা মই মানে নিদিওঁ বাবা অলপ পানী চাই দিবি নেকি ৰ'বা 1 মিনিট ৰ'বা ওম চাহ ভোলেনাথ চাহ অ'কে অ'কে তুমি যোৱা তোমাৰ কথাটো কৈছোন বাবা মোৰ দুটাই প্ৰব্লেম হৈছে 1 নম্বৰ প্ৰব্লেম হৈছে মানে খালি হাগা নাম খালি আৰু 2 নম্বৰ হৈছে মানে মোৰ পেনৰ ৰছীডাল সদায় ঢিলা হৈ থাকে আৰু মানে পেনটো মানে কঁকলত নৰোৱা হৈছে এই দুটাই প্ৰব্লেম কিবাকে চল্ভ কৰি দিয়ক আপুনি বাৰু তুমি খালি হাগা নাংকে তুমি খাওয়াটো বন্ধ কৰিব লাগিব একদমতে ঐ ছোট বড় কই না কিবা পাছ কিবা খাওন হু বাপকে ফসমা কৰি দিম আৰু কিবা চল্ভ আছে নেকি বাবা 2 নম্বৰতে অনেৰে আছে নাই আছে 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 তেতিয়াহ'লে মানে পেটিকোটৰ দোলালকে মাৰি লবি কখনো সেইডাল দলটো নিগিনিয়ে চিঙি দিলা হয় নেকি কুটি দিছে নিগিনি তুমি বিচাৰ কিবা ব্যৱস্থা আছে নেকি বাবা এটা ব্যৱস্থা আছে তুমি আন্দাৰ পিন্ধা না বান্ধা আন্ডাৰ পিন্ধো কিন্তু আন্দাৰৰ দোল জকি জাঙিয়া পিন্ধো জকি পিন্ধে অ জকিৰ যিটো লবৰডাল আছে হয় লবৰডাল কাটি লবি হ'ব বাবা হেৰা লগে মাৰি লবি তোমাৰ কাম হৈ যাব হ'ব বাবা তুমি তো যাব পাৰা এই ৰ'ব গোটাইখিনি মই চল্ভ কৰিম মোক যি বস্তু এটা দিব লাগে গম পাইছা নাই হয় গম পাই এইখানে তই কি লৈ আছো এই বস্তুটো একেলগে দিছো আমি মিলাই মিলি মানে 5 টকা দিছো 5 টকা তাকো কণী বেছি আনছো বাপৰে বাবা আমাৰ হৈছে নে বাবা এইয়া আমাৰ খপিং বাবা এনে খপিং বাবা ডেঞ্জারাসলি লাইভলি ইয়াখন বাবা বাবা ভালে আছে বাবা হে বহক আয়ুষ্মান বাবা বাবা মোৰ ছাগলী 3টা হৈছিল ছাগলী 3টা হৈছে অ ছাগলী কোনদিনা হৈছে কালি বাবা হয় নেকি অ ছাগলী পাই যাবা পাম নে বাবা টেনশ্যন ল'ব নালাগে অ তাৰ আগতে মোক মানি নিদিওঁ অ বাবা 20 টকা নহয় বাবা হ'ব দে লওক আজিকালি 20 টকাৰে একো নচলে 200 টকা দিয়া নহ'লে তোমাৰ কাম বাবা। নহ'ব ওম চাহ ভোলেনাথ বাবা বল বম বলে বম তোমালোক এতিয়া যাব পাৰা আহো পিছে বাবা কালি পিছে যাব পিছে বাবা আমাৰ কালি মই ৰাতিপুৱাই যাই আছো
পিছত কাম কৰিলোঁ ৰ ছাগলীটো এতিয়া মইতো আনিছিলোঁ কিবা এটা কৰিব লাগিব মই ছাগলীটো বেচা নাই মোৰ ঘৰতে আছে কালি যায়ে ফিল্ডখনত থৈ আহিম যায় পাকাৰখনত তাৰপিছত তাক ক'ম তই ডাইৰেক্ট যাই পাকাৰ পৰা ছাগলীটো লৈ আহি যা বুলি ক'ম তাৰপিছত সিহঁতৰ ঘৰটো অলপ চুৰ কৰা পাৰিম মালটো মাৰা পাৰিম ঠিকেই হ'ব দে লকডাউনত আৰু এনেকৈ চলি থাকিব লাগিব কিবা কৰি নহ'লে কি কৰিবি আৰু যিহে লকডাউন কৰিছি বলবো 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 নাই নেকি কামটো কৰিব পৰা এটা বুলি এতিয়া বলবো বলবো বাবা আহক আহক বহক ইয়াতে বহক বাবা উপায় এটা দি মোক ছাগলী কেইটা লাগে চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই আহিছোঁ তেতিয়াহ'লে চিন্তা কৰিব নালাগে উপায় মই দি আছোঁ এতিয়া উঠাচোন বাৰু ৰ'বা মই পানী অলপ ছিটাই লওঁ বাবা আনিব পাৰিনে বহিলোঁ ইয়াতে এতিয়া ছাগলীটো পানী কৰি দিব লাগিব ছাগলীটো নহয় বাবা ছাগলী কেইটা আছিল মোৰ 3টাকে ছাগলী নিছি বাবাকে ওপৰ নাযাবি আৰু বলতো বাবা কি ভাবি আছে মনৰ কথা পাৰিছোঁ নহয় বাবা ইমান ফেফেৰে কিয় আছা ভস্ম কৰিম একেবাৰে নালাগে বাবা নালাগে পিছে মনে বহি থাক মই এটা বস্তু পাইছোঁ কি বাবা তোমাৰ শনিত টুকা লাগি আছে কি কৰিব লাগিব বাবা শনিত টকা হ'লে তুমি বহুত কাম কৰিব পাৰা তোমাৰ শনিত টকা চলি আছে অৰ্থাৎ তোমাৰ এটা কাম কৰিব লাগিব কি বাবা তাৰ লগতে মোক মানি দিব লাগিব দিম বাবা মানিটো দিম আগতে মানি নি লৈ আহা তাৰপিছতহে বাকী কাম কৰিব পাৰি বাবা চাইলটো মই নিছিলোঁ কিবা কৰি গ'লোঁ বাবা আগত থোৱা $3 দিছে 3 টকাত কিবা কাম কৰিব পাৰি নি নৰি তোমাৰ কাম নহ'ব কি বাবা কিয়া মানে আৰু এটা লেখা লাগি আছে কি বাবা তুমি কালি শ্মশানৰ চাৰিআলি ক'ৰবাত গৈছিলি নেকি গৈছিলোঁ বাবা গৈছিলোঁ তোমাক এটা বস্তু দি আছোঁ মই এই মণিডাল ধৰক বেছি হৈছে নেকি অলপ বাবাতকৈ ক'ত যাব আহিছা আৰু তোমাৰ ছাগলীটো যে মন্দিৰ এটা যে আছে তোমালোকৰ ইফালে দেখি মন্দিৰটোৰ গেটখানেদি পাৰ হবি পাৰ হৈ গেটৰ আগত পুলুংটো পাৰ হৈ একঘৰ মানুহে ঘৰ আছে নাই আছে বাবা আছে তাতে এখন ফিল্ড এখন আছে
এই ফিল্ডৰ বেটটোৰ ভিতৰত তোমাৰ ছাগলীটো এটা আছে ছাগলী দুটা পাম নে বাবা ডাইৰেক্ট পাবি চিন্তা কৰিব নালাগে মই এটা মই এতিয়া লৈ আহিম যাবিছে হৈ থাক মই ছাগলীকেইটা লৈ আহোঁ দে বাবা বহুত দিন হ'ল দেখা নাই ছাগলী পাবি নহয় বহি থাকিব পাৰিছোঁ নাই বাবা টেপেচ উত্তৰ দি থাপি বেলতে দিম মানে ইয়াত কহাই তই এটা কাম কৰ কি বাবা মই এটা কি বাবাক মই একটা পইচা কৰি দিম এনেকৈ আধা ঘণ্টাৰ ভিতৰত চাইকেলটো বিচাৰি যা তাৰপিছত অহাৰ পিছত চাইকেলটো পাবিয়ে লৈ আহিবি মই ইয়াতে বহি আছোঁ মই এতিয়া লৈ আহিম যে বাবা বেছি দেৰি মই আহি আছোঁ আপোনাৰ আশীৰ্বাদ দিম মোক আশীৰ্বাদ দিছোঁ যা কৃষ্ণ যা পাহাৰে বাচি দুটা কিবা কৰি চাই থাকক কিবা কাম নাই আৰু কোনটো ঘৰত সোমাম ভালেকেইটা ঘৰ আছে দুখন একেবাৰে বাপৰে বাপ 3টা ঘৰ আছে এই লকডাউনত একে খানা খাবলৈ ইমান দিন হৈছে কিবা কৰি আছোঁ পেটটো একে চেষ্টা লগাই পেলাই একদিকে চুৰ কৰোঁ বাপেকে আধা ঘণ্টা আহিব পৰে আহি খাম লৈ যাওঁ কেতিয়া পাৰিম পইচা কেতিয়া পাম তিতা চিতাও লৈ যাওঁ ৰ'দে দিয়া পাৰিম আকৌ দিবা পাৰে এই লকডাউনৰ ভিতৰত ইমান দিন হ'ল আহি মানুহ এটা চলাব আহিব পাৰিম